আপুনি যিবোৰ কথা সুধিছে এই কথাবিলাক আমি ইয়াত যিমান কাৰিকৰী কথা নাপাতো কথাবিলাক হ'ল বিজেপি চৰকাৰখনৰ দিনত মই আকৌ কৈছো সেন্ট্ৰেলত হওক বা অসমত হওক বিৰাট ডাঙৰ স্কেম চলি আছে বিৰাট ডাঙৰ স্কেম চলি আছে আপুনি আজি চাওক বিমুদ্ৰাকৰণ হওক ডিমনিটাইজেশ্যন যিটো হৈছিলে বিমুদ্ৰাকৰণ বা জিএছটিৰ সময়ত যিটো তেওঁলোকে ভুল ৰূপায়ণ কৰিলে সেই সময়ত আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল বা এমএছএমই যিবিলাক আছিলে এইবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল আজি আপুনি চাব ভাৰতমালা স্কেমটো চাওক তাৰপিছত আপুনি আধাৰ কাৰ্ড স্কেম চাওক কৰোনাৰ সময়ত ভেকচিনৰ স্কেম চাওক আধাৰ কাৰ্ডৰ স্কেম চাওক আজি আপুনি এই গোটেই বস্তুবিলাক সব বস্তু ভালুকৰ হাঙি বুলি কয় যিটো এই ভালুকৰ হাঙিখন হৈছেগে আল্টিমেটলি আজি অসমত চাওক আপুনি অৰুণোদয় দি প্লে ইফালে অংগনবাদী কৰ্মীক পইচা নিদিয়ে আজি বিভিন্ন আঁচনি ঘোষণা কৰে কিন্তু তেওঁলোকে মধ্যাহ্ন ভোজনৰ ৰান্ধনিক পইচা নিদিয়ে আজি তেওঁলোকে পৌৰপতিবিলাকৰ দৰমহা আদায় দিব পৰা নাই হাজাৰ কৰ্মচাৰীক তেওঁলোকে চাকৰিৰ পৰা আঁতৰাই আছে আপুনি আজি ৰান্ধনি কোভিডৰ সাফাই কৰ্মীকে ধৰি বিভিন্ন কৰ্মী তেওঁলোকে আঁতৰাই আছে তেওঁলোকে আশা দিয়ে তেওঁলোকে এই আপুনি মই এই কথাখিনি এইকাৰণে কৈছো এই যিটো জেজেএমৰ কথা কৈ আছো আপুনি চাব সেই সময়ত কোভিডৰ সময়তো তেওঁলোকে মানুহবিলাকক চাকৰি দিছিলে তেনেকে তাৰপিছত একো নকৰিলে আজি যিবিলাক এই ৰান্ধনিসকল বা আপোনাৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী বা এনেকুৱা মানুহবিলাকে আজিকালি প্ৰতিবাদ কৰে কিন্তু আপুনি এটা কথা মন কৰিব এই বিজেপিৰ যিবিলাক স্কেম কৰি থাকে নহয় মানুহবিলাকে সবে গম পাই আছে স্কেমৰ ওপৰত স্কেম আজি আপুনি স্মাৰ্ট মিটাৰৰ কথাই চাওক সবফালে স্কেম জেজেএমৰ কথা আমিনো কি কম মানুহে গমেই পাইছে কিন্তু আপুনি চাব হাৰিয়ানাত গৈ পেলাই আমাৰ চিএমএ গৈ পেলাই কৈ দিয়ে বিদ্যুৎ ফ্ৰী কৰি দিম 500 টকা চিলিণ্ডাৰ দি দিম এনআৰচিৰ কাম তাত একদম গোটেই বাংলাদেশী খেতি দিব অসমত যিটো কাম তেওঁ কৰা নাই তাত গৈ হাৰিয়ানাত তেওঁলোকে ভাষণবাজি কৰে আজি আমাৰ ইয়াতে এনআৰচিৰ কাম হ'ল জানো হোৱা নাই আমাৰ ইয়াত 500 টকা চিলিণ্ডাৰ দিছে দিয়া নাই আমাৰ ইয়াত ফ্ৰী ইলেক্ট্ৰিচিটি দিছে দিয়া নাই একো কাম তেওঁলোকে কৰা নাই কথাটো হ'ল তেওঁলোকে খালি ওপৰতে ৰৌতে ঢৌটো মাৰি পেলাই তেওঁলোকে ভাষণবাজি কৰিব জানে মানুহবিলাকক মিছা টুপ দি এই ধাৰ লৈ পইচা লৈ পেলাই আঁচনি দি পেলাই মানুহবিলাকক একচুৱেলি তেওঁলোকে নিজৰ হাতত কৰিব বিচাৰে আজি আপুনি সাধাৰণ কথা বিজেপিৰ সদস্যবৰ্তিটো আপুনি চাই ল'বচোন মানুহবিলাকক কেৱল প্ৰবঞ্চনা কৰি পেলাই প্ৰলোভন দি পেলাই জবৰদস্তি কৰি পেলাই বিজেপিক বেয়া পোৱা মানুহকো বিজেপিৰ সদস্যবৰ্তি অভিযানত বিজেপিৰ মেম্বাৰ কৰি দিছে কেনেকে কৰিছে সেই মানুহখিনিয়ে কি হয় আশাত বন্দী হয় যে আমি কিবা এটা আঁচনি পাম এই ঠিক তেনেকে জল জীৱন মিছনৰ কথাটো হ'ল ঠিকাদাৰসকলে ভাবিছিলে যে আমি ইমান ধুনীয়া কাম এটা কৰি আছো আমি এটা সময়ত গৈ ধুনীয়াকৈ পইচাখিনি পাম ঠিকাদাৰে হওক শ্ৰমিকে হওক কিন্তু আজি যেতিয়া তেওঁলোকে মই আপোনাক আকৌ কৈছো 26ত তেওঁলোকৰ চৰকাৰখন যাব বুলি গম পাইছেতো তাৰপিছত তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব গতিকে তেওঁলোকে কি কৰিছে এতিয়া যিমান পাৰে কৰোণাৰে আপোনাৰ ধান চপোৱা বুলি যিটো কয় তেওঁলোকে সেই কামটো কৰি আছে আৰু আপুনি টকাৰ অপচয় কথা যিটো কৈছে জল জীৱন মিছনত এতিয়া জল নাই নলহে আছে কিন্তু আপুনি চাব টকাৰ অপচয় তেওঁলোকে চাৰিওফালে কৰিছে আপুনি আজি গুৱাহাটীত বেলেগত যাবই নালাগে গুৱাহাটী চিটিখনত চাওকচোন এই যে ফুট ব্ৰিজবোৰ বনাইছিলে ফুট ব্ৰিজবোৰ বনাই পেলাই কি কৰিলে ধুনীয়াৰ ফুট ব্ৰিজ বনালে গোটেই গুৱাহাটী চিটিখনত ইমূৰৰ পৰা সিমূৰলৈ বনালে লাষ্টত সেইবিলাক ভাঙি আকৌ ফ্লাইঅভাৰ বনালে ফ্লাইঅভাৰবোৰ 100 কোটি টকা দি ফ্লাইঅভাৰ বনাইছে তাৰপিছত আপুনি দুমাহ পিছত দেখিব গাঁত হৈছে আপুনি লখৰাখন চাওক গড়চুকৰখন চাওক মালিগাঁৱৰখন চাওক